বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ ভালে আৰু মোৰটো ভালে আজি হৈছে দেওবাৰ ৰাতিপুৱা কাম বন হৈ গ'লগে ৰাতিপুৱা মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ আৰু এনেকৈ টাইমটো এনেকৈ ইফালে ইফালে কৰি থাকোঁতে গুচি গ'লগৈ আৰু এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিব লৈছোঁ আপোনালোকে চাই থাকিব একদম শেষলৈকে এতিয়া মানে 12টা বাজিলে আৰু ভাতে বনাবলৈ মই ভাত বনাই আছোঁ মাছ ভাত আৰু দালি হৈ গ'লগৈ মাছ বনাই আছোঁ এতিয়া আৰু গাহৰি মাংস আনিছে আৰু মানে গাহৰি মাংস বনাম কেনেকৈনো বনাম আপোনালোককো অকণমান দেখাই দিম চাব এইফালে মোৰ দালি হৈ গ'লগৈ আৰু এইফালে ভাত এইফালে মাছ বনাইছোঁ হ'লে আৰু মাছে ভোল আলু এনেকৈ বনাইছোঁ এইফালে এইখিনি গাহৰি মাংসখিনি লাই পাতেদি বনাম আজি লাই শাকেদি চাই থাকিব এইফালে মাংসখিনি অকণমান মানে বইল কৰি লৈছোঁ এইফালে মই পিঁয়াজ দুটা কাটি লৈছোঁ এইফালে আদা নহৰু এইফালে মই মাংসখিনিত মছলা সানি ল'লোঁ আপোনালোকে যি যি মছলা খায় সেয়াই দিব এইফালে মই আলুখিনি ফ্ৰাই কৰিলোঁ এইফালে মই মাংস বহাই দিলোঁ ফ্ৰাই কৰি আছোঁ এতিয়া এইফালে মাংসখিনি ৰেডি হৈ গ'লগৈ তাৰপিছত লাই শাক দি দিছোঁ হৈ গ'ল এতিয়া তেন্তে আমি ভাত খাই লওঁ এইফালে ভাত পানী খাই মেলি আজৰি হৈ অলপ ভাবিলোঁ যে ফুৰি আহোঁগৈ বুলি যিহেতু আজি দেওবাৰ আমি তিনিজনে আহিছোঁ আজি মা নাই অহা ফুৰিবলৈ আজি আহিছোঁ তেওঁৰ মানে লগৰ এজন বন্ধু পূৰা বহুত ভাল বন্ধু হয় কলেজৰে তেওঁৰ ঘৰলৈ গৈ আছোঁ আৰু তাত গৈ যদি ভিডিঅ' কৰিব পাৰোঁ কৰিম আৰু এইফালে আমি আহি লিডুৱে পালোঁহি আৰু এইফালে চাওকচোন ইমান ধুনীয়াকৈ পাহাৰখন আছে এইফালে আমি ঘৰ পালোঁহিয়ে আৰু আহি বেয়া নাপাওঁ দেই ভিডিঅ'টো অকণমান মানে কৰোঁতে মানে অলপ বেয়া হ'লগৈ আৰু এইফালে আমি ঘৰে পালোঁহি আহি কিনে তাত আৰু ভিডিঅ' নকৰিলোঁ আৰু যিহেতু এবাৰ প্ৰথম কৈছোঁ ন ভাল নালাগে তেনেকৈ মোবাইলটো কেমেৰাটো ওলাবলৈ বহুতে ভাল লাগিলে গৈ কিনে আমি একেবাৰে তাত ভাত পানী খাই মেলি আহিছোঁ তোমাক কৈছোঁ বহুতে ভাল লাগিলে তোমালোকৰ ঘৰত গৈ কিনে মৰ্ণিং আজি হৈছে নেক্সট ডে কাইলৈ ভিডিঅ'টো দেখিলে আৰু আপোনালোকে কেনেকুৱা পালে কমেণ্টত কমেণ্ট কৰি জনাব যদি ভিডিঅ'টো ভাল পায় যদি ভিডিঅ'টো চাই কিনে যদি ভাল পাইছে কমেণ্ট কৰিব যদি বেয়া পাইছে কমেণ্ট কৰিব আপোনালোকে কেনেকুৱা ভিডিঅ' লাগে মানে চাব বিচাৰে মোৰ পৰা কমেণ্ট কৰি ক'বচোন মই তেনেকৈ দিবলৈ চেষ্টা কৰিম আজি ভিডিঅ'টো আৰু ইমানতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চাইডে থকা বেল বাটনটো ক্লিক কৰি দিব মোৰ তেতিয়া আহিব লগা ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব হা আকৌ নতুন এটা ভিডিঅ'ত লগ পাম আপোনালোকক আজিলৈ বাই বাই